নমস্কাৰ মই নীলোৎপল কাশ্যপ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল হেল্পাৰছৰলৈ আজি এটা নতুন ভিডিও লৈ আপোনালোকৰ মাজত আহিছো যদি ভিডিওটো চাই ভাল পায় তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব নতুন চেনেল সাবস্ক্ৰাইবাৰ কমি আছে গতিকে কাইন্ডলি সাবস্ক্ৰাইব কৰি দিব আৰু যদি খসাকে মই বুজাব পাৰিছো আপোনালোকক তেনে চেনেলটো অকমান শেয়াৰ কৰি দিব আজি আমি ডিগ্ৰী অফ কম্পেৰিজন পঢ়িছিলো প্ৰথম পাৰ্ট আজি সেকেন্ড পাৰ্ট আমি দ্বিতীয় পাৰ্টটো পঢ়িম দ্বিতীয় পাৰ্টটো কি ইয়াত দিছে ডিগ্ৰী অফ কম্পেৰিজন আমি কৰিম সুপাৰলেটিভ আৰু পজিটিভ আৰু কম্পাৰেটিভ পৰা আমি কৰিলো প্ৰথম পাৰ্টটো এটা আমি সেকেন্ড পাৰ্টটো কৰিম সেকেন্ড পাৰ্টটো কি যে ইয়াৰ আগৰ যেটো পাৰ্ট আছিল তাত আছিল হি ইজ দা বেষ্ট বয় ইন দা ক্লাস কিন্তু ইয়াত আমি কি পাইছো এতিয়া সোৱা হি ইজ ওয়ান অফ দা বেষ্ট বয়জ ইন দা ক্লাস ইয়াৰ অৰ্থটো অকন বেলেগ হ'ব আগৰটো আছিল কি যে হিয়ে ক্লাছৰ সবতকে ভাল লৰা পাৰ্ট 1 টো পাৰ্ট 2 কি আহিল যে জিমান বিলাক ভাল লৰা আছে তাৰ ভিতৰত হিউ এটা তাৰ মানে ক্লাছত অকল হিয়ে নহয় তাৰ নিচিনা আৰু ভাল লৰা কেবাটাও আছে এতিয়া যেতিয়া আমি ওয়ান অফ দা পাম আগতে আমি লগাইছো নো আদাৰ কিন্তু আমি যেতিয়া ওয়ান অফ দা পাই যাম পজিটিভ কৰোতে আমি ইয়াত কি লগাব লাগিব ভেৰি ফিউ আমি ভেৰি ফিউ কিয় লগালো যে ইয়াত ওয়ান অফ দা আছে ওয়ান অফ দা থাকিলে আমি কি লগাম ভেৰি ফিউ তাৰ পিছত ডিগ্ৰীটো যত শেষ হ'ব আগৰ নিচিনা ডিগ্ৰী শেষ হোৱাৰ পিছত কি থাকিলে বয়জ ইন দা ক্লাস হেটো আমি সেম টু সেম পাতি দিলো very few boys in the class হল আগতে আমি লগাইছিলো is কিন্তু ইয়াত চাব লাগিব কি দিয়া আছে boys গতিকে ইয়াত হৈ যাব কি are যদিও এটো is দিয়া আছে আমি ইয়াত are লগাব লাগিব কিয় very few boys বুলি আছে in the class are আগৰ হতে একে as good as he কিয় যে পজিটিভ কৰাৰ এটা নিয়ম আছিল কি যে কইনাজনী যেনেকে দুলাত নিয়ে তেনেকে যেটো এডজেক্টিভ থাকিব তাৰ পজিটিভ ডিগ্ৰী টু লিখি আগফালে as good as বা নহলে as বা so good as মানে ইয়াত যেটো এডজেক্টিভ থাকিব ইয়াত ধৰা যদি হাইয়েস্ট থাকিলে হেতেন ইয়াত হাই হলেতেন as high as বা so high as ইয়াত গুড বেস্ট আছে কাৰণে আমি গুড দিছো as good as বা so good as he এটো হৈ গল ওয়ান অফ দা থকা কাৰণে সেকেন্ড আহিল কম্পাৰেটিভ কৰোটো কি কৰিব লাগিব কম্পাৰেটিভ কৰোটো আগৰ পৰা ইজি যে কম্পাৰেটিভটো সদায় দুখাখনৰ ৰক্তপান কৰাৰ নিচিনা হয় যে দুখাখনৰ যেনেকৈ বুকুখনে ফালিছিলে ভৰি আৰু মূৰৰ ফালে ঠিকে আছিল ইয়াতো ঠিক তেনেকুৱা যে ইয়াত হি ইজ আছে হি ইজে থাকিব একেবাৰে লাষ্টত আছে বয়জ ইন দা ক্লাস হেতু তেনেকৈ সেম টু সেম পাতি দিম বয়জ ইন দা ক্লাস কিন্তু আমি খলনি কৰিম কি যে এই মাজৰকণ আমি খলনি কৰিব লাগিব যেনেকে দুখাখনে ৰক্তপান কৰোতে বুকুখনে ফালিছিল ইয়াৰ মাজত আমি কি কৰিম এতিয়া এই যে বেষ্ট বয়জ আছিল দা বেষ্ট বয়জ দা বেষ্ট এটো আমি এটা খলনি কৰিম কি হি ইজ ওয়ান অফ দা বুলি আছে যে ওয়ান অফ দা থকাৰ কাৰণে অকমান বেলেগ এটা হ'ব ইয়াত যে হি ইজ কম্পিটিটিভ ডিগ্ৰী হৈ গল কি বেটাৰ দেন মোস্ট আদাৰ বেটাৰ দেন কি হৈ গল মোস্ট আদাৰ তাৰ মানে ইয়াত কি বেছিকে বহিলে এটা দেন মোস্ট আদাৰ আৰু ইয়াত বহি গল কি আৰ আৰু ভেৰি ফিউ তাৰ মানে আগৰ যেটো পাৰ্ট 1 আছিল ডিগ্ৰী যেটো প্ৰথম ভিডিও হেতু কি আছিল যে ওয়ান অফ দা নাথাকিলে আমি নো আদাৰ লগাম ইজ লগাম এজ লগাম যদি ওয়ান অফ দা নাথাকে তেতিয়া আমি ইয়াত হি ইজ বেটাৰ দেন এনি আদাৰ লগালো হেতেন কিন্তু ইয়াত যেহেতু ওয়ান অফ দা আছে ওয়ান অফ দা থকাৰ কাৰণে ভেৰি ফিউ বহিল লগতে ইয়াত আৰ বহিল নেক্সট ওয়ান অফ দা থকাৰ কাৰণে ইয়াত কি বহিলে দেন মোস্ট আদাৰ বহিল এটো মন কৰিব লাগিব